নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটিত। আপোনালোকে স্ক্ৰীনত এখন নটিফিকেশ্যন দেখা পাইছে বা আপোনালোকে অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ আপোনালোকে দেখা পাইছে। তাৰে ভিতৰত দুটামান খবৰ আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ, মানে অসমৰ কৰ্মচাৰীসকলৰ কাৰণে বহুত ভাল খবৰ আমাৰ মাজলৈ আহি পৰিছে। আপোনালোকে দেখিছে অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ ভিতৰত কেইবাটাও সিদ্ধান্ত লোৱা হৈছে। তাৰে ভিতৰত আছে কৰ্মচাৰীসকলৰ কাৰণে ভাল খবৰ। আপোনালোকে দেখিছে প্ৰথম ছবিখনত ৩ নম্বৰ পইণ্টটো, মাষ্টাৰ ৰোলৰ কৰ্মচাৰীলৈ ঘৰ ভাড়া ভাত্তা। কেবিনেটে ১৩,৮২২ মাষ্টাৰ ৰোল সাময়িক আৰু ফিক্স পে কৰ্মচাৰীসকলক গ্ৰহণযোগ্য ঘৰ ভাড়া ভাত্তা ৫০% প্ৰদান কৰাৰ প্ৰস্তাৱক অনুমোদন জনাইছে। লগতে আপোন বাহন আঁচনিৰ লাভালাভ সম্প্ৰসাৰণ। কেবিনেটে ২০২৫-২৬ বৰ্ষৰ বাবে আপোন বাহন আঁচনিৰ কভাৰেজ সম্প্ৰসাৰণত অনুমোদন জনাইছে। ৬০ বছৰ বয়সলৈকে অধিসূচিত সেৱা থকা ৰাজ্যিক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ নিয়মীয়া কৰ্মচাৰী আৰু ৰাজ্য চৰকাৰৰ সংস্থাসমূহৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে এই আঁচনিৰ লাভালাভ প্ৰাপ্ত কৰিব পাৰিব।